भारत भूटान सीमानि चौधुरी घाटाव खेराइ फुजायाव बाहागो लादों बिटिसिनि बारग' चिफ एबा बिपिएफनि गाहाय हाग्रामा महिलारिया। गसाइगाव महकुमानि सिङाव थानाय भारत भूटान सीमानि चौधुरी घाटाव मैयानिफ्राय सानथामनि हाबाफारिजों खेराइ फुजाया जागायजेनो। बिटिसिनि बारग' गाहाय एबा बिपिएफ दोलोनि गाहाय हाग्रामा महिलारिया दिनै नैथि सानाव खेराइ फुजायाव बाहागो लायो आरो मुलुगनि गोजोन खौसेथि जौगानायनि थाखाय आरज गाबनायखौ खौरांगिरिफोरनि सिगाङाव फोरमायथियो। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट एनबिटि लाइभ। गुदि बाथौ सिबियारि সকলৰ লগত একেলগে এই থানচালিত পূজা কৰিবলৈ পাই মই খুব আনন্দিত হৈছোঁ আৰু মই স্যাটিসফাইড। যিমান দেৱ দেৱী আছে ইহঁতক আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা কৰাৰ এক উদ্দেশ্য একটাই যে আমাৰ বিশ্বত শান্তি লাগে, অঞ্চলত শান্তি লাগে, অঞ্চলৰ উন্নয়ন লাগে। এইবিলাকৰ ক্ষেত্ৰত যাতে আমাৰ গুদি বাথৌ যেটো আমাৰ বুঢ়া বাথৌ বুলি কয় আমাক যাতে আশীৰ্বাদ দিয়ে, ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। বেলেগ একো নাই। মুঠতে এই বাথৌ শিবিয়াৰীসকলে যিটো উদ্দেশ্য লৈ পেলাই আজিলৈকে এই বাথৌ ধৰ্মটো ৰাখি আছে, ইহঁতৰ যিটো চিন্তাধাৰা এইটো ফুলফিল হওক। আৰু আমি যেতিয়া নেকি চৰকাৰ আহিব তেতিয়া মই যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিখিনি সহায় লাগে মই এইটো দি দিম। মই কথা দিছোঁ। মুঠতে বড়োসকলৰ ধৰ্ম বুলি ক'লে এই গুদি বাথৌ, বেলেগ আৰু একো নাই। আপুনি কোনোবা সময়ত বেলেগ পৰিস্থিতি চাই পেলাই কোনোবা ব্ৰহ্ম হৈছে, কোনোবা সৎসংগী হৈছে, কোনোবা খ্ৰীষ্টান হৈছে, এইটো বেলেগ কথা। কিন্তু চবেই জানে যে বড়ো সমাজৰ বড়ো জাতিৰ মেইন ধৰ্মটো কি বুলি ক'লে গুদি বাথৌ এইটো। আৰু যিখিনি সহায়টো মই কৰিবৰ কাৰণে ৰেডি। ইনফ্ৰাষ্ট্ৰাকচাৰ মই আলোচনা কৰি আছোঁ। আপোনালোকে ভাল প্লেনিং লওক যাতে গোটেই দুনিয়াৰ মানুহে এই অঞ্চলত বড়ো অঞ্চলত আহিলে আমাৰ ধৰ্মৰ স্থান এই গুদি বাথৌ থানচালিত যাতে চাই পেলাই স্যাটিসফাইড হৈ যায়। তাৰ কাৰণে ভাল আকৰ্ষণ মানে প্ৰজেক্টটো ল'ব লাগে আৰু কি, সেইখিনি কথা। আপোনালোকে উন্নতি হ'ব, এইটো হ'ব। চৰকাৰ আহক, প্ৰজেক্ট বনাব লাগে। আমি কৈছোঁ, কথা দিছোঁ মই, চৰকাৰ আহক, মই সহায় কৰিম বাছ।